আপুনি জানেনে 2022 চনৰ এক ৰিপৰ্ট অনুসৰি ইণ্ডিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ নেট ৱৰ্থ 104 বিলিয়নতকৈ অধিক। যাক সহজভাৱে ক'বলৈ গ'লে আম্বানী পৰিয়ালে যদি আজিৰ পৰা সকলো বিজনেছ ত্যাগ কৰি কেৱল খৰচ কৰিম বুলি ভাবে তেন্তে প্ৰত্যেক দিনাই 21 কোটিতকৈ অধিক টকা খৰচ কৰিব লাগিব, তেতিয়াহে সেই সম্পত্তি 100 বছৰৰ পাছত গৈ শেষ হ'বগৈ। এতিয়া আপুনি নিজে আন্দাজা লগাই চাওক কিমান সম্পত্তিৰ গৰাকী তেওঁ। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ধন সম্পত্তি বিজ্ঞানৰ পৌৰাণিক তত্ত্বৰ ওপৰত লিখা এখন বিশেষ কিতাপ, যাক ফাইনেন্সৰ ক্লাছিক বুক বুলি আখ্যা দিয়া হৈছে। বিশেষকৈ ধন সম্পত্তি উপাৰ্জন কৰিব বিচৰা প্ৰত্যেকজন ব্যক্তিৰ বাবে প্ৰয়োজনীয় এখন ৱৰ্ল্ড ফেমাছ বুক, দ্য ৰিচেষ্ট মেন ইন বেবিলন। বেবিলন চহৰৰ আটাইতকৈ ধনী ব্যক্তিগৰাকী। আজিৰ পৰা প্ৰায় 2500 বছৰ আগত বেবিলন পৃথিৱীৰ ভিতৰতে এখন ধনী দেশ আছিল, য'ত এজন ধনী মানুহ আৰ্কট সেই সময়ত বেবিলন চহৰৰ অতি বিখ্যাত ধনী ব্যৱসায়ী আছিল। তেওঁৰ অজস্ৰ সম্পত্তিগৰাকী আছিল। তেওঁ বহু লাহ বিলাস কৰিছিল, আৰামদায়ক আৰু উন্নত মানদণ্ডৰ জীৱন যাপন কৰিছিল, বহু দুখীয়াক দানো কৰিছিল। তথাপিও কিন্তু অৰ্কটৰ ধন সম্পত্তি শেষ হৈ যোৱা নাছিল, বৰঞ্চ বাঢ়িয়ে গৈছিল। ঠিক একে সময়তে অৰ্কটৰ কেইজনমান বাল্যকালৰ বন্ধু কিন্তু বহুত দুখীয়া আছিল। তেওঁলোকে দুবেলা দুমুঠি খাবৰ বাবেও সংগ্ৰাম কৰি থাকিবলগীয়া হৈছিল, বহুত কষ্টৰে জীৱন যাপন কৰিছিল। এদিন অৰ্কটৰ কেইজনমান দুখীয়া বন্ধুৱে অৰ্কটৰ ওচৰত আহি ওলালেহি আৰু বহুত অসহায় ৰূপত সুধিলেহি, অৰ্কট, তুমি ইমান সৌভাগ্যৱান কেনেকৈ হ'লা? আজি তুমি এই চহৰৰ আটাইতকৈ ধনী ব্যক্তি, তুমি সকলোতকৈ ভাল ঘৰত থাকা, সকলোতকৈ দামী কাপোৰ পিন্ধা, ভাল ভাল খাদ্য খোৱা, আৰু আনহাতে আমাক চোৱা। ভাল কাপোৰ পিন্ধাটো দূৰৰে কথা, দুবেলা দুমুঠি খাবলৈ কিমান কষ্ট কৰি থাকিবলগীয়া হৈছে। কিন্তু সৰুতেতো আমি সকলো একেই আছিলোঁ, একেলগে খেলিছিলোঁ, একেখন স্কুলতে পঢ়িছিলোঁ, আৰু তাতোতকৈ আচৰিত কথা তোমাৰতো একো বিশেষ টেলেণ্ট নাছিল। অথচ কোৱা অৰ্কট, ভগৱানে তোমাক কিয় ইমান চকু মেলি চালে আৰু আমাক চকু মেলিয়েই নাচালে? বন্ধুসকলৰ প্ৰশ্ন সুধি অৰ্কটে এটা কাহিনীৰ দৰে কথাবোৰ আৰম্ভ কৰিলে। ষ্টৰিটো পৌৰাণিক যদিও শেষত 3টা মুখ্য পইণ্ট আছে, যি সকলো সময়ৰ বাবে প্ৰযোজ্য। চ' ভিডিঅ'টো শেষলৈকে চাই পইণ্টকেইটা মিছ নকৰিব বুলি আশা থাকিল। লেটছ ষ্টাৰ্ট। অৰ্কটে কৈ গ'ল, আৰম্ভণিতে মই মাটিৰ পাত্ৰত অংকন কৰা কাম কৰিছিলোঁ। বহু কষ্ট কৰি কাম কৰিছিলোঁ যদিও বিশেষ পইচা গোটাব পৰা নাছিলোঁ। কিন্তু ডেকা বয়সৰ পৰাই মোৰ ধন সম্পত্তি ঘটাৰ ইচ্ছা আছিল, কিয়নো মই তেতিয়াই উপলব্ধি কৰিছিলোঁ যে ধন সম্পত্তিৰ অবিহনে এই পৃথিৱীত কোনো প্ৰয়োজনীয় বস্তু ল'ব নোৱাৰিম আৰু কোনেও গুৰুত্ব নিদিয়ে। এদিন এজন আলকামিছ নামৰ ধনী ব্যৱসায়ী মোৰ ওচৰলৈ আহিছিল। তেওঁ মোক মাটিৰ পাত্ৰত অংকন কৰা কিছু কাম দি থৈ গ'ল, যাক 2 দিনৰ ভিতৰত সম্পূৰ্ণ কৰি দিব লাগে। মই কৰি দিম বুলি ক'লোঁ, আৰু যেতিয়া 2 দিনৰ পাছত আলকামিছ আহিল তেওঁৰ বস্তুবোৰ নিবলৈ, মোৰ কামটো কিন্তু শেষ হোৱা নাছিল। মোৰ এই কাণ্ড দেখি তেওঁ বহুত খং কৰিলে, কিন্তু মই বহুত সাহস গোটাই তেওঁক ৰিকুৱেষ্ট কৰিলোঁ, আলকামিছ, আপুনি এজন বহুত ধনী ব্যক্তি, অনুগ্ৰহ কৰি মোক আৰু এদিন সময় দিয়ক, মই আপোনাৰ কাম নিশ্চয় কৰি দিম। তাৰ বাবে আপুনি মোক পইচাও দিব নালাগে, মাথো ধনী ব্যক্তি কেনেকৈ হ'ব লাগে মোক অলপ শিক্ষা দিলেই হ'ল। আৰু আলকামিছ গুচি গ'ল। সেইদিনা মই ৰাতি অলপো নোহোৱাকৈ গোটেই ৰাতি কাম কৰি তেওঁৰ কামটো শেষ কৰি দিলোঁ। আৰু পিছদিনা যেতিয়া আলকামিছ আহিলে তেওঁ বস্তুবোৰ নিবলৈ, তেতিয়া মই তেওঁক ক'লোঁ, আলকামিছ, মই মোৰ প্ৰমিছ মতে আপোনাৰ কাম শেষ কৰি দিলোঁ। এতিয়া প্লিজ মোক জনাওক মই কেনেদৰে কাম কৰিলে ধনী হ'ম। আলকামিছে ক'লে, ঠিক আছে, ভালদৰে শুনা। মই ধনী হ'বলৈ আৰম্ভ কৰিলোঁ যেতিয়াৰ পৰাই মই মোৰ ইনকামৰ এটা অংশ মোৰ বাবে বেলেগকৈ ৰাখিবলৈ আৰম্ভ কৰি দিলোঁ। মই কথাটো শুনি থমকি ৰ'লোঁ। বছ এইটোৱেই? তেতিয়া আলকামিছে হাঁহি মাৰি ক'লে, হয় সেইটোৱেই বছ, সেইটো নিয়ম ফ'ল' কৰি এজন ভেড়া ৰখীয়াই বেবিলনৰ আটাইতকৈ ধনী ব্যক্তিৰ ৰূপত আজি তোমাৰ সন্মুখত থিয় হৈ আছোঁ। কথাষাৰ একেবাৰে সাধাৰণ যদিও তাক ফ'ল' কৰাটো ইমান সহজ নহয়। চোৱা অৰ্কট, তুমি কাপোৰ কিনাৰ বাবে কাপোৰৰ দোকানীক পইচা নিদিয়া, তুমি গাখীৰৰ বাবে গাখীৰ গোৱালক পইচা নিদিয়া, তুমি বা খাদ্যবস্তু কিনাৰ বাবদ দোকানীক পইচা নিদিয়া, তুমি সকলোকে তেওঁলোকৰ প্ৰাপ্য পে' কৰা, বাট নিজক পে' নকৰা। তুমি কোৱাচোন, যোৱা মাহৰ ইনকামৰ পৰা তোমাৰ হাতত কিমান টকা বাচি আছে? তুমি জানানে, ইনকামৰ এটা অংশ, যি অতি কমেও 10% হোৱা উচিত, সদায় নিজৰ বাবে ৰাখিব লাগে, আৰু এনেদৰে প্ৰতি মাহে গোটাই যাব লাগে। তুমি জানানে, ধন সম্পত্তি এজোপা গছৰ দৰে, যি এটা সামান্য গুটিৰ পৰা আৰম্ভ হ'ব। তোমাৰ প্ৰথম ছেভিংছ সেই গছৰ গুটিৰ দৰে হ'ব, আৰু প্ৰতি মাহে গোটাই যোৱা পইচাবোৰ গছৰ গুটিত সাৰ পানী দিয়াৰ দৰে কাম কৰিব। এতিয়া কথা হ'ল, তুমি যিমানেই সোনকালে তোমাৰ ছেভিংছ আৰম্ভ কৰি দিবা, তুমি সিমানেই তোমাৰ গছজোপা ডাঙৰ কৰিব পাৰিবা, আৰু অতি সোনকালে তুমি সেই গছৰ ছাঁত জিৰণি ল'ব পাৰিবা। কথাষাৰ কৈ আলকামিছ গুচি গ'ল, আৰু ময়ো মোৰ ছেভিংছ আৰম্ভ কৰি দিলোঁ। ঠিক এবছৰৰ পাছত আলকামিছ পুনৰ মোৰ ওচৰত আহি সুধিলে, তোমাৰ ছেভিংছ কেনে চলিছে? মই উত্তৰত ক'লোঁ, ঠিকেই চলিছে। মই মোৰ জমা পইচা মোৰ এজন বন্ধুক দিছোঁ, তেওঁ বিদেশত গৈ তাৰ সস্তা মণিমুকুতা ইয়াত আনি দামত বিক্ৰী কৰিব, আৰু যি লাভ হ'ব দুয়োজনে ভগাই ল'ম। কথাষাৰ শুনি আলকামিছে ক'লে, তোমাৰ বন্ধুৱে কি সোণৰ গহনা মণিমুকুতা ব্যৱসায় কৰে নেকি? তাৰ উত্তৰত মই ক'লোঁ, তেওঁ নহয়, তেওঁ এজন পকা মিস্ত্ৰী, তেওঁ ইটা লগোৱা কাম কৰে। কথাষাৰ শুনি আলকামিছে ক'লে, তুমি সঁচাই মূৰ্খ অৰ্কট, তুমি এজন পকা মিস্ত্ৰীক গহনা বেপাৰ কৰিবলৈ পইচা দিছা? তুমি কি গ্ৰহ নক্ষত্ৰৰ কথা জানিবলৈ এজন বিস্কুটৰ বেপাৰী সুধিবা নেকি? নিশ্চয় তুমি এজন জ্যোতিষৰ ওচৰলৈ যাবা। একো নাই দিয়া, তুমি তোমাৰ ছেভিংছ আকৌ আৰম্ভ কৰি দিয়া। আলকামিছৰ কথা সঁচা হ'ল, মোৰ বন্ধু বিদেশত গৈ ঠগ খাই আহিল, আৰু মোৰ পইচা সকলো ডুবি গ'ল।
মই আকৌ পইচা জমা কৰিবলৈ আৰম্ভ কৰি দিলোঁ। এবছৰৰ পিছত যেতিয়া আলকামিজ মোৰ ওচৰত আকৌ আহিল, তেতিয়া মই ক'লোঁ জমা পইচা মই এজন পিতলৰ কাম কৰা কাৰিকৰক দিছোঁ। তেওঁ পিতলৰ বস্তু বনায় আৰু যি লাভ হয় মোক অলপমান প্ৰতিমাহে দি থাকে। কথাষাৰ শুনি আলকামিজে ক'লে, ভাল কথা, পিছে তুমি সেই পইচা কি কৰিছা? তেতিয়া মই ক'লোঁ মোৰ সেই পইচাই মই নতুন কাপোৰ কিনা আৰু খোৱা বোৱাত খৰচ কৰিছোঁ। কথাষাৰ শুনি আলকামিজে হাঁহি হাঁহি ক'লে, তুমি কি কৈছা এইবোৰ অৰ্কত? তুমি তোমাৰ ৱেল্থ গছজোপাক নাবাহোঁতে কাটিব বিচাৰিছা। তুমি এতিয়া সেই পইচাক আৰু পইচা বনাবলৈ ব্যৱহাৰ কৰা। পইচাক তোমাৰ গোলামৰ দৰে কামত লগোৱা। দেখিবা এদিন তুমি যিমান খৰচ কৰিলেও পইচা শেষ নহয়। কিন্তু এতিয়াই সেইদিন অহা নাই। কথাষাৰ কৈ আলকামিজ গুচি গ'ল। দুবছৰৰ পিছত আলকামিজ পুনৰ মোৰ ওচৰত আহিল। তেতিয়া মই ক'লোঁ, আলকামিজ মোৰ পইচা এতিয়া পইচা বনাবলৈ আৰম্ভ কৰি দিছে আৰু সেই পইচাৰেও পইচা বনাবলৈ আৰম্ভ কৰিছে। কথাষাৰ শুনি আলকামিজ বহুত সুখী হ'ল আৰু ক'লে, বহুত ভাল আৰ্কত, তুমি পইচা বনোৱাৰ টেকনিক শিকি গ'লা। তাৰ পাছত আলকামিজে মোক তেওঁৰ ব্যৱসায়িক পাৰ্টনাৰ বনাই ল'লে আৰু আজি মই এজন সফল ব্যৱসায়ীৰ ৰূপত তোমালোকৰ সন্মুখত থিয় হৈ আছোঁ। মই মোৰ সম্পত্তি ঘটাৰ চিক্ৰেট তোমালোকক কৈ দিলোঁ। এতিয়া তোমালোকে যিমান সম্ভৱ মই কোৱাৰ দৰে কাম আৰম্ভ কৰি দিয়া। ষ্টৰিটোৰ পৰা শিকিবলগীয়া মুখ্য পইণ্ট তিনিটা হৈছে, প্ৰথমটো, পে ইয়ৰ চেল্ফ ফাৰ্ষ্ট। আপোনাৰ ইনকাম যিমানেই নহয়, ইনকামৰ এক অংশ যি এটলিষ্ট 10% হ'ব লাগে, সদায় নিজৰ বাবে ৰাখিব লাগে, যাক প্ৰথমেই বেলেগ কৰি ৰাখি ল'ব লাগে আৰু বাকী বচা 90% নিজৰ জীৱন যাপন কৰিবলৈ শিকি ল'ব লাগে। এই বচাই যোৱা 10%ই আপোনাক ইনকামৰ বাবে এটা নতুন দিশলৈ লৈ যাব। দ্বিতীয় ইম্পৰ্টেণ্ট লেচনটো হৈছে, টেক এডভাইচ অনলি ফ্ৰম দ'জ হু আৰ এক্সপিৰিয়েঞ্চ ইন দিছ মেটাৰ। আপুনি কেৱল সেইজনৰ পৰাই উপদেশ লওক যি অলৰেডি সেই ফিল্ডত এক্সপিৰিয়েঞ্চ বা এক্সপাৰ্ট। ষ্টৰীৰ মতে আৰ্কাডে ইটা লগোৱা মিষ্টিক সোণৰ মণিমুকুতা ব্যৱসায় কৰিবলৈ পইচা দিছিল, যি সঁচাই ভুল আছিল, যাৰ বাবে তেওঁ সকলো পইচা লোকচান কৰিছিল। এতিয়া কথা হ'ল, আমি যিকোনো বিজনেছ বা ইনভেষ্টমেণ্ট সদায় আমাৰ ৰিলেটিভ বা ফ্ৰেণ্ডছক এডভাইচ অনুসৰি লওঁ, কিন্তু সেইটো নহয়। আমি সেই ফিল্ডত এক্সপিৰিয়েঞ্চ বা যি সেই ফিল্ডত অলৰেডি কাম কৰি আছে তেনে ব্যক্তিৰ পৰাহে এডভাইচ ল'ব লাগে, অন্যথা আমাৰ পইচা ডুবি যোৱাৰ চান্স বহুত বেছি। তৃতীয় ইম্পৰ্টেণ্ট লেচনটো হৈছে, মেক ইয়ৰ মানি ৱৰ্ক ফৰ ইউ। আপোনাৰ সেই ইনভেষ্টমেণ্টৰ পৰা যেতিয়াই ইনকাম অহা আৰম্ভ হৈ যাব, সেই পইচাক নিজৰ ফাল্টু কামত ব্যৱহাৰ নকৰি তাক আৰু ইনকাম কৰিবলৈ ব্যৱহাৰ কৰক আৰু এনেদৰে তেতিয়ালৈকে কৰি থাকক যেতিয়ালৈকে আপোনাৰ ইনকাম যথেষ্ট হৈ নাযায় আৰু যিটো পৰ্যায়ত আপুনি যিমান খৰচ কৰিলেও আপোনাৰ ইনকামত কোনো ফৰক নপৰে। এয়াই আছিল জৰ্জ এছ ক্লেছনৰ কিতাপ দ্য ৰিচেষ্ট মেন ইন বেবিলনৰ কিছু ইম্পৰ্টেণ্ট কথা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ'ৰ প্ৰতি ইণ্টাৰেষ্ট থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ এই যাত্ৰাত সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। থেংকছ ফৰ ৱাচিং।